কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই মই যোৱাকালি ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মানুহজন ডিব্ৰুগড় গৈছিলে তো সেইটো কাৰণে মই কালি আপোনালোকক ভিডিঅ' দিব পৰা নগ'ল আৰু কিয় নগ'ল মানে মানুহজনে মোৰ মোবাইলটো লৈ গৈছিল চ' সেইটো কাৰণে কালি ভিডিঅ' দিব পৰা নগ'ল তো আজি ভাবিলোঁ কিবা এটা বনাই দিওঁ আজি বতৰটো বহুত বেয়া মানে কি কৈ ঠাণ্ডা পৰিছে চাগে ঠাণ্ডা নামাব নি কিয়ে নে জানো বতৰটো আজি ৰ'দ নাই চ' এতিয়া কলিজা গা ধুৱাব টাইম হৈ গ'ল এতিয়া গা ধুৱাম যিহেতু তো এতিয়া মই এতিয়া কাপোৰ নিব আহিছোঁ আৰু কি বস্তু চাব জানেনে কাৰণ মানুহজনৰ বেংকৰ পৰা বোলে কিবা চেকিং কৰিব অফিচাৰ আহিব তো তেখেতলোকে মানে বেংকৰ ভিতৰত মানে একো বেলেগ ডকুমেণ্ট থাকিব নিদিয়ে চ' মানুহজনৰ মানে বহুত মানে এলেহুৱা হয় মানে এওঁ তো সেইটো কাৰণে মানে এওঁ কি কৰে আগৰ পৰা কাগজবোৰ পেলাই তাত ৰাখি থয় তো তাত বহুত মানে ষ্টক হৈ গ'ল তো সেই আজি চাফা কৰিছে তেখেতে আহি চাওক ইয়াত ৰুমত দেখিছে এইবোৰ তেখেতে পেলাই দিছে আহি এইবোৰ মানে বেডৰুমত এইবোৰ কাগজ পত্ৰ তো এতিয়া মই ওপৰত গৈ আছোঁ তো কলিজাৰ কাৰণে কাপোৰ আনিবলৈ আজি যিহেতু বতৰটো বেয়া তো সেইটো কাৰণে মানে কলিজাক আজি অলপ সোনকালে গাই ধৰিলে সোনকালে মানে কি 1:30 বজিলে তো এতিয়া খানা খাব হ'বই ভাতটো হৈ গ'ল যিহেতু মই ভাবিলোঁ আজি কিবা এটা বনাওঁ মাক ক'লোঁ মই বোলো শেৱালি ফুলৰ পাত অলপ কুঁহি পাত বোলো গছৰ পৰা ছিঙি আনক কিবা এটা বনাওঁ তো মায়ে আনিলে এতিয়া মই বনাম তো এতিয়া কলিজা গা ধুৱাম চাই থাকিব আপোনালোকে চাওক হেৰা তুমি চাহ নাখালা ৱাই চাহ খাই লহি ইয়াতে আছে ঠাণ্ডাই হ'ল মানে চবেই দুপৰীয়া সময়ত চাহ খাওঁতো এতিয়া চাহ খোৱা ঠাণ্ডাই হ'ল খাই লহি এওঁ নাখালে মানে কামত অলপ ব্যস্ত আছে তো সেইটো কাৰণে মানে মানুহজনে খানা মানে চাহ নাখালে চৰি ইয়াত কলিজাই বহুত ভাল পায় হেৰি মুড়ি কলিজাৰ কাৰণে দিছিলোঁ কলিজা অকণমান খালে বেছি নাখালে সোনকালে খাই লোৱা ঠাণ্ডাই হ'ল সেইখিনি গোটেইটো পানী এতিয়া পানী দিম আমাৰ ইয়াত ককা নাতিয়েক আইতাক মা এতিয়া কাম কৰিছে ইয়াত বতৰটো ডাৱৰীয়া যিহেতু মায়ে কাম কৰি আছে কলিজাই ককাকৰ লগত আছে শিলগুটি এইবোৰ কি ওলাইছে গোটেই লেতেৰা হৈ গৈছে ওপৰত কি দেখাইছে এইবোৰ কি তো আমাৰ আইদেউ যিহেতু আজি বতৰটো বেয়া ভাবিছে মানে শুকান খৰি দেতা কাটি থৈছিল তো মায়ে ভাবিলে বতৰটো বেয়া যিহেতু খৰিখিনি ভিজি থাকিব তো সেইটো কাৰণে মায়ে মানে খৰিখিনি গোটাই থ'লে আজি দেতাই কি গছ কাটিলে নিম গছ দেতাই কাটি দিলে মানে বহুত হাবি হৈ গৈছে এইফালে হানা যাবা হাকলি যা গা ধুম এতিয়া কোনে গা ধুব হে আজি কি কৰিছিলে তুমি পেচাব খাইছিলে পেচাব কৰি গাড়ীত চাওকচোন কেনেকুৱা দুষ্ট মানে গাড়ীখন আছে সৰু গাড়ী বাৰ্থডে দিছিলে ককাকে তাত উঠি পেচাব কৰিলে পেচাবখিনি চেলকি খাইছে দেখিছে অলপ শাক খেতি কৰিছোঁ শাক খেতি মানে ধনিয়া ছিটাই থৈছিলোঁ যোৱাকালি মই অকণ ক'ত গৈছা আইতাৰ লগত নহয় এইফালে আহা তলং বলংকৈ খোজকাঢ়িছে এইটো দেখিছে কিমান ফূৰ্তি কৰিছে ককাকৰ লগত আহি মানে দেউতাৰ আৰু এইটোৱে কাম নাতিয়েক বুলি ক'লে ককাক আইতাক মানে এনেকুৱা ফূৰ্তি হয় এইফালে আমাৰ আইদেউৱে জলকীয়া বাৰীত যোৱা বছৰে ৰোৱা হৈছিলে মানুহজনে হেৰি নাহৰ কটকৰ আনিছিলে তো দুই এটা খাই আছোঁ আৰু তেনেকৈ নোহোৱাত চলি গৈ আছে এইফালে বীজ জলকীয়াও লাগি আছে আছে কালি আনিলে ন দেউতাই কালি না পৰহি দুই এটা খেতি কৰিছোঁ ক'ত এইটো চক এনেকুৱা লেতেৰা হৈ গৈছে গা ধুব লাগে নহয় কুটুমনা কি কৰিছা তুমি খোজ থৰক বৰক পাত্তাই দিয়া নাই যে মোক এইফালে গ'ল
ভৰিত খুচিব হিল কলৈ নি আকৌ বান্দৰ খেদি বুজোৱা ভাল পাইছে এয়া মায়ে জলকীয়া এটা আনিছে পকি আছিলে এইটো কাৰণে মায়ে জলকীয়াটো ছিঙি আনিলে বান্দৰৰ পৰা যিহেতু নাথাকে মই আজি এটা হেৰি বেঙেনা ছিঙি নিলোঁ দুই এটা খাব পাওঁ আৰু কেতিয়াবা বান্দৰহে যেনেকুৱা আহে নহয় তো বান্দৰবোৰ পৰা খাবই নাপাওঁ সেইকাৰণে দুই এটা যিহেতু লাগে ছিঙি আনো ইয়াৰ মায়ে কাম কৰি আছে ইয়াৰ এতিয়া কলিজাক গা ধুম ইয়াৰ বতৰটো ঠাণ্ডা পৰিছে যিহেতু জলকীয়া পিছত দিম দেই কলিজালৈ চব্জি অলপ কাঢ়ি ল'ম কলিজাই দিয়ে যিহেতু জলকীয়া দিয়া চব্জি খাই কালি মানে এওঁ দিব গৈছিলে চিঙৰা আনিছিলে তো কলিজা মানে খাইছে হেহা হেহা খাইছে কৰি কৰি খাই আছে তো হ'লেও মানে খাব দিব নোৱাৰিতো তো সেইটো কাৰণে মানে চব্জি অলপ উলিয়াই থ'ম তাৰপিছত আমাৰ কাৰণে জলকীয়া দি দিম ইয়াত শেৱালি ফুলৰ পাত ঢাকি থৈছিলোঁ বেচন আৰু ময়দা অলপ অলপ দি দিছোঁ এখিলা এখিলা পিছত ফ্ৰাই কৰি দিম দুপৰীয়া সাঁজটো এনেকৈ খাওঁ বুলি ক'লোঁ মামাক কি হ'ল ৰাতিপুৱা অলপ ধুনীয়া মানে কি আৰু ৰাতিপুৱা অকণমান ভালদৰে খোৱা হ'ল আৰু তো সেইটো কাৰণে ভাবিলোঁ দুপৰীয়াটো নৰ্মেলে খাই দিওঁ তো এতিয়া মানে কলিজাক গা ধুৱাওঁ বাই বাই পিছত লগ পাই আছোঁ